জীৱন কালত অসমৰ ময়ে এজন ৰাজনীতিবিদ যোনে নিৰন্তৰ কৈ আছিল যে জুবিন আমাৰ এটা জাতীয় সম্পদ। তেতিয়াতো অখিল গগৈ এদিনো কোৱা নাছিল। সব মৃত্যুৰ পিছত ৰাতিৰ ভিতৰতে অনুৰাগী হৈ পৰা এটা ব্যৱস্থা। আৰু সবচে মই দুখ পাওঁ যেতিয়া আমাৰ বুদ্ধিজীৱী সকলেও কয় যেনে মদ খাই যাব দিয়ক। স্যার বিৰোধী ঐক্য মঞ্চৰ যেহেতু তেওঁলোকে একত্ৰিত হৈছিল, এতিয়া দেখিছো অখিল গগৈ আৰু বাকীসকলৰ মাজত ফাট মেলিছে, বিভিন্ন মন্তব্য দিছে। অখিল গগৈয়ে কেইদিনমান আগতে অৰবিন্দ কেজৰিৱালক লগ কৰিলে। জুবিন গাৰ্গৰ জন্মদিনটোত তেওঁ গৈ শাৰদ পাৱাৰৰ লগত ৰাজনৈতিক আলোচনা কৰি আছিলে। এই গোটেইবিলাকে এটাই প্ৰমাণ কৰে যে তেওঁলোক সিৰিয়াছ পলিটিচিয়ান নহয়। য'ত যেনেকে যি পায় সিৰিয়াছ নহয় বোলে এইটো কাম কৰিলে বিজেপিৰ ভোটটো কমিব, তাতে জঁপিয়াই পৰে। সেইকাৰণে মানুহে তেওঁলোকক সিৰিয়াছলি নলয় আৰু খুব যিটো তুলুঙা বুলি কয় এই গোটেই হোটেল লিলি, তাৰপিছত ক'লে গৈ বিহালীত আমি ধাবাত বহিম, হোটেল লিলি অ'ত ত'ত, তেওঁলোকক মানুহে বহুত, মইতো নাভাবোঁ যে কোনোবাই তেওঁলোকক সিৰিয়াছলি লয়। আপুনি লণ্ডনৰ পৰা আহি পালে, তেওঁ কিন্তু মই এটা কথা কৈছোঁ যে যেতিয়ালৈকে জুবিন গাৰ্গৰ ঘটনাটোক ৰাজনৈতিকৰণ কৰিব পৰা অৱস্থাত আছিল, তেওঁলোকে বুজা নাছিল যে আমি চাৰ্জশ্বিট দিম, আমি কঠোৰ হ'ম। যেতিয়ালৈকে আমি মনে মনে আছিলোঁ, অখিল গগৈ প্ৰত্যেকটো দিনাই জুবিনৰ সমাধিত যায় আৰু তেওঁ গ'লে মিয়া সকলো আহি পায়, এটা পৰিৱেশ নিৰ্মাণ কৰি আছিলে। যেতিয়া দেখিলে যে নহয় চৰকাৰ তেওঁলোকতকৈও বেছি বজ্ৰ কঠোৰ জুবিনক ন্যায় দিবৰ বাবে, আমিতো ফেচবুকক লিখি ন্যায় নিদিওঁ, আমিতো যি ন্যায় দিওঁ হাতে কামে দিওঁ। যেতিয়া তেওঁলোকে দেখিলে আমি বজ্ৰ কঠোৰ, এতিয়া উল্টাই কৈ আছে হত্যা বুলি কেনেকে গম পালে, অমুক বুলি কেনেকে গম পালে। তাৰমানে এইটো হত্যা নহয় বুলি ক'ব লাগিছিল নেকি? গতিকে তেওঁলোকৰ ৰাজনীতি বিজেপিক বিৰোধিতা কৰাতে সীমিত, আন কাকলৈ তেওঁলোকৰ চিন্তা নাই। মইতো এছেম্বলিত এবাৰ গায়ো দিম যে জীৱন কালত এই মানুহবিলাকে কিমান জুবিনক সমালোচনা কৰিছিল। স্যাৰ আপুনি বৃন্দাবনী বস্ত্ৰ চুক্তি কৰোঁতে জিন্সৰ হৈ পিন্ধাৰ কাৰণে অখিল গগৈ আপোনাক মই কি পিন্ধিব লাগে? সেইখনতো সত্ৰ নহয়, লণ্ডন মিউজিয়ামটো সত্ৰ নেকি? অখিল গগৈৰ নট অলপ ঢিলা আছে। বৰদোৱাত গ'লে আপুনি ধুতি পিন্ধিব। এতিয়া মই কোট টাই পিন্ধা মানুহবিলাকৰ লগত লণ্ডন মিউজিয়ামত, মই তাতে মানুহে জাতীয় সাজ পোছাক পিন্ধা এই জেগাটোতো নহয়। কিন্তু অখিল গগৈয়ে সত্ৰত যাওঁতে লং পেণ্ট পিন্ধি যোৱা ফটো আপোনালোকে দেখিছেনে নাই? মইতো বৰদোৱাত কেতিয়াও লং পেণ্ট পিন্ধি নাযাওঁ, হয় নহয়? গতিকে মোক সমালোচনা কৰিবগৈ তেওঁলোক নিজে এক্সপ'জ হৈ যায়। তেওঁলোকে পাহৰি যায় যে আমি আগতে কি কৰি থৈ দিছিলোঁ। সঁচাকে নিমখ ঢলা মানুহ, সঁচাকে নিমখ ঢলা মানুহ। এই মানুহবিলাকৰ কোনো কেৰেক্টাৰ নাই। কিয় কেৰেক্টাৰ নাই? যে জীৱন কালত অসমৰ ময়ে এজন ৰাজনীতিবিদ যোনে নিৰন্তৰ কৈ আছিল যে জুবিন আমাৰ এটা জাতীয় সম্পদ। তেতিয়াতো অখিল গগৈ এদিনো কোৱা নাছিল। সব মৃত্যুৰ পিছত ৰাতিৰ ভিতৰতে অনুৰাগী হৈ পৰা এটা ব্যৱস্থা। আৰু সবচে মই দুখ পাওঁ যেতিয়া আমাৰ বুদ্ধিজীৱী সকলেও কয় যেনে মদ খাই যাব দিয়ক। আমাৰ ৰীতা চৌধুৰীৰ দৰে বাইদেউ যেনে মদ খোৱাটো ফেচবুক পোষ্টটো দেখিব। কিন্তু এতিয়া ইনকুৱাৰীত কি ওলাইছে যে জুবিনে মদ খাব বিচৰা নাছিল, জুবিনক মদ খুওৱা হৈছিল আৰু মদ খুৱাইয়ে জুবিনক হত্যা কৰা হৈছিল। এইটো আমাৰ তদন্তত প্ৰকাশ পাইছে। এতিয়াতো তদন্তত লুকাবলগীয়া একো নাই, আমি গৃহ মন্ত্ৰালয়ৰ কাগজো দিলোঁ, এপ্ৰুভেলো আহিলে। গতিকে যোনে যিসকল বুদ্ধিজীৱীয়ে জুবিনক মদৰ লগত তুলনা কৰিছিল তেওঁলোকে অসমৰ ৰাইজৰ লগত ক্ষমা খুজিব লাগে। যদি ভূপেন হাজৰিকাক অসমৰ নতুন প্ৰজন্মই গানেৰে চিনি পায়, মানুহে মানুহৰ বাবেৰে চিনি পায়, যদি ভূপেন হাজৰিকাক শ্বহীদ প্ৰণামো তোমাকে দি চিনি পাব, কি জুবিনক মদেদি চিনি পাব? জুবিনক চাধাৰ টেমা দি চিনি পাব? এইটো কি জুবিনৰ প্ৰতি ন্যায় হ'ব নেকি? 38,000 গান নোহোৱা হৈ গ'ল, জুবিনে গোৱা সুন্দৰ বৰগীতবিলাক নোহোৱা হৈ গ'ল, জুবিনে গোৱা বিহুবিলাক নোহোৱা হৈ গ'ল।
জুবিন মানে কি থাকিল যে জুবিনৰ সমাধিত গৈ মদ ঢালক চাৰ্জশ্বিট দিয়াৰ পিছত যোনে জুবিনৰ সমাধিত মদ ঢালিব তাক মই 100% এৰেষ্ট কৰিম মই চাৰ্জশ্বিট দিয়ালৈকে ৰখি আছিলোঁ কাৰণ চাৰ্জশ্বিটত আপোনালোকে বুজি পাব যে জুবিনে মদ খোৱা নাছিল জুবিনক মদ খুওৱা হৈছিল গতিকে তাৰ পিছত যি মদাহী জুবিনৰ সমাধিত যাব যোনে জুবিনৰ সমাধিত মদ ঢালিব ধৰি লওক মই চচুৰাই আনি এৰেষ্ট কৰিম এনে এৰেষ্ট নকৰোঁ চচুৰাই আনি এৰেষ্ট কৰিম খালি মই ৰখি আছোঁ যে চাৰ্জশ্বিটখন দিয়ক কথাটো অফিচিয়েল হয় আৰু আপোনালোকে ধৰি ল'ব যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া মনে মনে থাকে কিছুদিন তেতিয়া মই বুজি পাই থাকোঁ যে কিবা এটা ভাবি থাকোঁ আৰু মোৰ ভাৱ এইটোৱে যে তদন্তত ওলাওক যে জুবিনে মদ নাখাইছিল মদ খুওৱা হৈছিল সিদিনাখনৰ পিছত জুবিনৰ সমাধিত যোনে মদ খাই যাব আৰু জুবিনৰ সমাধিত যোনে মদ ঢালিব মই টানি চচৰাই আনিম থানালৈকে নালাগে নিশ্চয় অসমীয়া মানুহ বিহাৰ ইলেকশ্যনৰ বিধায়কৰ এতিয়া বিজেপিৰ লগত বা এনডিএৰ লগত চামিল হ'ব বিচাৰিছে চব বিহাৰ ইলেকশ্যন বুলি নহয় অসমে নিজৰ ভাৱেৰে জিকিব বিহাৰেতো অসমৰ পৰা আঁচনি লৈ গৈহে জিকিছে গতিকে আমি বহুত বেছি শক্তিশালী বিহাৰত যি দেখিছে অসম হ'ল এইবিলাক আঁচনিৰ জননী লাডলি বেহেনা বা যিবিলাক ইয়াৰ জননী হ'ল অসম গতিকে অসমে কিমান ভাল কৰি ইলেকশ্যন জিকিব এইটো মাত্ৰ অপেক্ষা কৰি থাকক ফেচবুকত মিয়াই হিন্দু নাম লৈ কৰা পোষ্টবিলাক অসমীয়া মানুহৰ প্ৰতিফলন নহয় আজি ফেচবুকত আপোনালোকে সেই ফেচবুকত এণ্টি বিজেপি হৈ আছে মেক্সিমাম মিয়াই এটা হিন্দু নামত একাউণ্ট খুলি ৰাখে মিয়াই প্ৰত্যেক মিয়াৰে 5টা 6টা হিন্দু নামত একাউণ্ট আছে মই চব জানো আৰু সেইকাৰণে মই কওঁ যে ফেচবুকখন দেখিলে বেলেগ লাগে কোনোতো আপত্তি নাই ন তেওঁলোকৰতো ডকুমেণ্টছ ভিউৱা কৰি কৰি বেংকৰ পৰা ইমান টকা উলিয়াই লয় আধাৰৰ পৰা চবেইতো ডুপ্লিকেট তেওঁলোকে নিজক হিন্দু বনাই হিন্দু ছোৱালীকে বিয়া কৰাই লয় ফেচবুক একাউণ্টটোতো সৰু কথা হৈ গ'ল না তেওঁলোকে মানুহৰ আগত ৰাহুল 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 কৈ থাকে ছোৱালীজনী বিয়া হোৱাৰ দিনা গম পায় যে ৰাহুল আলী গতিকে তেনেকেতো চলিয়ে আছে সেইকাৰণে মই এটাই কথা কৈছোঁ যে কেতিয়াও জুবিনক মদৰ লগত তুলনা কৰিব নাপায় ৩৮,০০০ গান আছে ইমান ডাঙৰ সাহিত্য সংস্কৃতিলৈ অৱদান আৰু নাই এতিয়া মদাহীসকলে ৰাতি গৈ 1টা বজাত জুবিনক ন্যায় দিয়ক চিঞৰি থাকে মোৰ মনটো কিমান বেয়া হয় মই নিজে বুজাব নোৱাৰোঁ কাৰণ জুবিন তেওঁলোকৰ সম্পত্তি নহয় জুবিন অসমৰ মানুহৰ সম্পত্তি দালি নালাগে চাউল নালাগে চবেই দালি লৈ ল'লে চবেই চাউল উঠাই ল'লে যিসকল মিয়াই জুবিনৰ সমাধিত চিঞৰি আছিল আমাক দালি নালাগে চাউল নালাগে চবেই চাউল ল'লে 100% দালি নিমখ চেনি ল'লে 90% 86 হ'ল আজিলৈকে ক'ত গ'ল এতিয়া এইবিলাক গতিকে গোটেইবোৰ কিয় আহিছিলে জুবিনক ভাল পাই নহয় বিজেপিক বিৰোধিতা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক বিৰোধিতা কৰিবলৈ যাতে এভিকশ্যন নহয় যাতে চৰকাৰখন ভাঙি যায় কোনেও জুবিনৰ গান এটা গা বুলি ক'লে গাব নোৱাৰে অলপ আগতে মই নলবাৰীত কৈ আহিছোঁ আমি দুৰ্গা পূজাত জুবিনৰ ফটোক শ্ৰদ্ধা জনালোঁ আমি ৰাসত জনালোঁ লক্ষী পূজাত জনালোঁ এতিয়া গৌৰীপুৰত অহা মাহত ইষ্টেমা আছে তাতে জুবিনৰ ফটো লগাবনে নাই মই নিজে চাব যাম 21 ডিচেম্বৰত গৌৰীপুৰত মিয়াসকলে এখন ডাঙৰ ধৰ্মসভা পাতিছে প্ৰায় 4-5 লাখ মানুহ হ'ব তাতে মঞ্চত জুবিনক চাকি জ্বলাই নে নলয় আমি চাব লাগিব তাৰ মঞ্চত জুবিন গাৰ্গৰ ফটো থাকিব লাগিব তাৰ মঞ্চত চাকি জ্বলাই মম জ্বলাই জুবিনক শ্ৰদ্ধা জনাব লাগিব এতিয়া মোৰ ভয়তে হয়তো ইষ্টেমাই কেনচেল কৰি দিব